মই ভিডিঅ'টো দেখুৱাইছোঁ আমাৰ ঘৰৰ যিটো পিছ চাইড হয় পাহাৰটো মই দেখুৱাই আছোঁ হে মানে সিফালেও এটা পাহাৰ আছে আৰু আমি য'ত থিয় হৈ আছোঁ এইটো এটা পাহাৰ হয় মই একদম পাহাৰৰ ওপৰলৈ গুচি যাম আপোনালোকে চাই যাওক ভিডিঅ'টো ওপৰত কি আছে দেখা পাব কি নিবা তুমি জেংখৈ অতি সুন্দৰ ইয়াত এটা শিল আছে এই শিলটো দেখিছেনে এই শিলটোৰ ওপৰত যদি উঠা যায় বিপৰীত সাইডে থকা যেটো পাহাৰ আছে তাতো একে ডাঙৰ শিল এটা আছে একদম সন্মুখী মই দেখুৱাম ভিডিঅ'টোত এই ওপৰৰ ইয়াতে ধৰি লওক কিবা কিবি হালধি এনেকুৱা কৰা যায় বাকি সজিনা গছ আছে চেগুন গছ বাঁহ গছ এইফালে ইয়া সজিনা গছ মানে ফুল লাগি আছে কিন্তু কি হ'ব এতিয়া চৰাইবিলাকে খৰাব আকৌ আছে নহয় মহাৰজা বান্দৰ ওপৰত উঠি জুকাই থাকিব এনে আমি একদম পাহাৰটো ওপৰত পাই গলো ওপৰ জেগাখিনি প্ৰায়ভাগ সমান হয় আগতে ইয়াত খানাও খোৱা গৈছিলে মানে পানীটো সিফালৰ পৰা অনা যায় ইয়াতে খানা খোৱা গৈছিলে ভাগৰে লাগি গ'ল বহুত দিন উঠা নাই বাকি আমাৰ ঘৰৰ পিছ চাইডে যিটো মানে ৰাস্তাৰ ওচৰত যিটো পাহাৰ আছে এই পাহাৰটো ধৰি লওক এনেদৰে সি তলত নামি গৈ আকৌ পথাৰ হয় মাজত তাৰ পৰা আকৌ এইটো বৃহৎ পাহাৰ তেতেলীয়া পাহাৰ বুলি কয় এইটো ইয়াতে এটা শিল আছে ডাঙৰ শিল আছে এই আগৰফালে আছে সেই শিলটোত উঠিলে ব্ৰহ্মপুত্ৰ দেখা যায় মানে নিচান শিল বুলি কোৱা যায় তাক মই যেটো কৈছিলো শিলটো এই শিলটোত মই উঠিলো হি একেবাৰে ওপৰত উঠিলো এটা আছে বহুত ডাঙৰ শিল এই শিলটো ধৰি লওক ইমান মানুহলৈ যাব নোৱাৰি মোৰ ভয়ে যাব বাকি মই যেটো কথা কৈছিলো এই শিলটোৰ বিপৰীত সাইডে আৰু এটা শিল আছে মই দেখুৱাই আছো এই শিলটো দেখিছেনে সেই শিলটো ডাঙৰ যদিও তলৰ ফালৰ পৰা উঠি যাব পাৰি ধুনীয়াকৈ মানে ঘাট আছে শিলটোত কিন্তু এইটো শিলত নোৱাৰি এইখনে হৈছে গলচেপা
মানে কি হয় দুইটা পাহাৰ লগ খোৱাৰ দৰে আছিল আগতে দুইটা পাহাৰ লগ খোৱাৰ নিচিনা আছিল এতিয়া কি হয় এতিয়াতো বহুতখিনি স্পেচ ওলাই গ'ল এতিয়া ঘৰ দুৱাৰ বহিলে ৰাস্তা ডাঙৰ হ'ল কি আৰু দুইটা পাহাৰ যিহেতু লগ খোৱাৰ দৰে সেইটো কাৰণে গলচেপা নাম দিলে এই পাহাৰটোত আৰু দেখিছে মই জুম কৰিছোঁ ইমানটো জুম নহয় বাৰু বাকী ইয়াতে সেই শিৱ আশ্ৰম হয় এতিয়া মানে কি হয় শিৱৰাতি আহি আছে ইয়াত ধুনীয়া নাম কীৰ্তন হ'ব ৰাতি ওপৰত শিৱ আশ্ৰম হয় শুকান খৰি লৈ আহিছোঁ জুই ধৰিবৰ কাৰণে আমাৰ ইয়াত ঠাণ্ডা বেছি হয় এতিয়া ওপৰলৈ গ'লোঁ যেতিয়া শুকান খৰি বহুত পৰি থাকে মানে তাৰপৰা উঠাই লৈ আহিছোঁ আমি খৰি আনি গোটাই দিলোঁ আমাৰ জুইশালখন দেখিছে এখন আমাৰ জুইশাল মানে ইয়াতে আমি জুই ফুৱাওঁ কাৰণ ইয়াত ঠাণ্ডা বেছি নহয় এইখনেই হৈছে গলচেপাৰ বহু বছৰ পুৰণি এখন শিৱ আশ্ৰম বহুত মহত্ব থকা শিৱ আশ্ৰম ইয়াত যেতিয়া বিয়াৰ সময় হয় বহুকেইখন বিয়া এই আশ্ৰমতে হয় আৰু ইয়াৰ আশে পাশে যিখিনি জেগাখিনি আছে ইয়াত মানে ত্ৰিফলা উদ্যান আছে য'ত শিলিখা ভোমোৰা আমলখি তিনিবিধ মানে গছ আপুনি দেখা পাব